वेलकम बैक टू माय यूट्यूब चैनल। आपलोक सकलोके मोर चैनेलले पुनरबार स्वागतम जनाइছোঁ। আৰু এতিয়া বজাৰলৈ আহিলোঁ আৰু আপোনালোকক বজাৰত মই দেখাই থাকিম। মানে আজি বাৰ্থডে গিফ্ট কেইবাটাও ল'বলৈ আছে, সো এতিয়া বাৰ্থডে গিফ্ট কেইটামান লৈ লৈছোঁ আৰু পোষ্ট অফিচতো কিছুমান কাম আছে, সেই কামখিনি কৰি লওঁ আৰু চাই লওঁ সন্ধিয়ালৈ যদি পাৰোঁ সূৰ্যবংশী ফিল্মখন শ্ব'ৰুমত চাম বুলি ভাবিছোঁ। তো আপোনালোকক দেখাই যাম, যদি চোৱা হয় কনফাৰ্ম টিকেট পাওঁ তেতিয়াহ'লে আপোনালোকক দেখাম। তো এতিয়া চাই থাকিব ভিডিঅ'টো। এতিয়া বজাৰ কৰি ল'লোঁ অকণমান। এইটো নৱেম্বৰ মাহতে তিনিটা বাৰ্থডে আছে, তো বাৰ্থডেৰ কাৰণে গিফ্ট লৈ ল'লোঁ। এতিয়া অলপমান পোষ্ট অফিচত কাম আছে, এতিয়া পোষ্ট অফিচ গৈ আছোঁ। তাৰপাছত চাই লওঁ কি কৰোঁ, আপোনালোকক দেখাই যাম, চাই যাব ভিডিঅ'টো। এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চ' এতিয়া পোষ্ট অফিচত বহি আছোঁ। আমি আধাৰ কাৰ্ডৰ কাৰণে আহিছোঁ আৰু আধাৰ কাৰ্ডৰ ফৰ্ম দিয়া নাই এতিয়ালৈকে, লাইন পাতি থাকিবলগীয়া হৈছে আৰু বহি আছোঁ আৰু। হে গাইজ, গুড ইভিনিং। আৰু এতিয়া বজাৰৰ পৰা বাহিৰে আমি শ্ব'ৰুমত এয়া গাড়ী পাৰ্কিং কৰিছোঁ আৰু ফাইনেলি সূৰ্যবংশীৰ কাৰণে আমি টিকেট পাই গ'লোঁ। যোৱাকালিলৈকে সৰু ল'ৰা ছোৱালী নট এলাউড কৰি থৈ দিছিলে আৰু আজিৰ পৰা এলাউড কৰিলে, সেইটো কাৰণে আমি টিকেট কাটি ল'লোঁ। আৰু এতিয়া শ্ব'ৰুমৰ এই গাড়ীৰ ভিতৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰম্ভ মানে কি আৰু গাড়ীৰ ভিতৰতে আছোঁ। তো এতিয়া 3:30 হৈ আছে, 4টা বজা নাই। 4:25 পৰা হ'ব ফিল্ম ষ্টাৰ্ট। তো আমি 4টা বজাত সোমামগৈ। এতিয়া অলপ গাড়ীতে বহি ৰেষ্ট লৈছোঁ, কাৰণ বজাৰখন ইমানেই ঘূৰিলোঁ আৰু কৈছিলোঁৱে যে বাৰ্থডে গিফ্ট কেইটামান ল'বলৈ আছিলে, লৈ ল'লোঁ। আৰু খাবলৈ কিবা এটা আনি লওঁ, ইয়াতে এনেই সৰু সুৰা কিবা এটা লাইট খাই লওঁ, কাৰণ বেটা দিনটো নোখোৱাকৈ ঘূৰি ফুৰিছে, তাক খুৱাই লওঁ কিবা এটা। তাৰপিছত আপোনালোকক মই ভিতৰত অলপ দেখাই থাকিম, তেতিয়াহ'লে চাই থাকিব। এতিয়া আমি গৈ আছোঁ ওপৰলৈ, পামগৈ আৰু এতিয়া। চিট পাই গ'লোঁ আৰু টাইম আছে আৰু এতিয়া 20 মিনিটমান আছে, 10-20 মিনিটমান আছে। ফাইনেলি আজি টিকেট পাই গ'লোঁ আৰু বেটাকো একদম মানে এলাউ কৰিলে। Two hours later. হে গাইজ, ঘৰ আহি পালোহি। এতিয়া বাজিলে 8টা আৰু একদম ফিল্মখন চাই বহুত মজা লাগিলে আৰু বহুত বছৰ পাছত চিনেমা হলত গৈ পিনে এখন চিনেমা চাই আহিলোঁ, বহুত ভাল লাগিলে। সেইদিনাখন জামকৈ যাব নোৱাৰিলোঁ, সৰু ল'ৰা ছোৱালী সোমাব নিদিয়ে বুলি ক'লে। তাৰপিছত আজি খবৰ কৰিলোঁ বজাৰৰ পৰা বাহিৰে তো আজি দিব বুলি ক'লে, সেইটো কাৰণে চাই আহিলোঁ, বহুত ভাল লাগিলে আৰু ধুনীয়া চিনেমা হয় সূৰ্যবংশীখন। আৰু যিসকলে নাই চোৱা যাব পাৰে।
আৰু এতিয়া বেছি 8টা বহুত ভাগৰ লাগিছে ধুমাধুম ভাত অলপ বনাওঁগৈ নে চিম্পলকৈ কিবা এটা আৰু ভাততে আলু দি মেলি এনেকৈ কিবা কিবি খাম ভাগৰ লাগিছে তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব অকণ আপোনালোকক মই মিউট কৰি চিনেমাখন অলপ দেখালোঁ যদি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বিদায় দিছোঁ গুড নাইট বাই বাই এণ্ড টেক কেয়াৰ বাই বাই